বিয়া ঘৰলৈ আহিলোঁ। এই আহি লৈ পিনি মানে চব ভাজি আছোঁ। চব নহয় এইখিনি চেনি আৰু নাৰিকল এতিয়া ইয়াতে দি দিম আৰু খাই থ'বলৈ নোৱাৰে কপৰা পেটে মানুহো বহি আছে দেখিছেনে। এইফালে ধান ভাজি আছোঁ। ধান বিয়া ঘৰত ৰাইজক অলপ দিবৰ কাৰণে। নকলি ধান বিহাৰৰ পৰা আনিছোঁ। বিহাৰী ধান। এইফালে নাৰিকলখিনি এইফালে আমাৰ চিষ্টাৰে জাৰি আছে। আমাৰ বিয়া ঘৰৰ পেণ্ডেলটো কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। ভাল লাগিছেনে বাৰু? আজি ৰখীয়া আছে, বৰ্তমান খালী হৈ আছে দেই। গধূলিকৈ মই সকলোকে দেখুৱাই আছোঁ বিয়া ঘৰৰ মানে ৰাইজবিলাকক। আমাৰ বৌহেঁতে বোলে আজি নাচিব বিয়া ঘৰ। ভণ্টি দুজনীয়ে একেবাৰে ধুনীয়াকৈ চোতাল সাৰি আছে দেই। বিয়া ঘৰ চাফা কৰি আছে ভণ্টি দুজনীয়ে। ইমান ভাল লাগিছে চাচোন। একেবাৰে ওপৰৰ পৰা দেখাই দিছোঁ এনেকৈ গৈ পিনি। এইফালে ভিতৰলৈ গৈ থাকিব আৰু দেই। দেখাই দিছোঁ অকণমান। এয়া বাহিৰৰ পৰা গৈ আছোঁ মই আপোনালোকক দেখাবলৈ গৈ আছোঁ দেই। আমাৰ ভণ্টি দুজনে কিমান ধুনীয়াকৈ চাফা কৰিছে চাচোন। আজি ৰখীয়া আছে যিহেতু দুজনে চাফা কৰি আছে। আৰু এইফালে ওপৰৰ পৰা দেখাই আছোঁ পেণ্ডেলটো কেনেকুৱা লাগিছে বাৰু। যদি ভাল লাগিছে আপোনালোকে মানে কণ্টেক্ট কৰিব পাৰে দেই। আমাৰ ইয়াৰে দাদা এজনৰ মানে পেণ্ডেল এয়া ওপৰৰ ফালে এনেকুৱা দিছে। যদি ভাল লাগিছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আজি মানে ৰখীয়া আছে যিহেতু এইফালে মই মানে আহিছোঁ অকণমান। তাকে বোলে আপোনালোকক দেখাওঁ। দেখিবলৈ ভাল লাগিছে ন? কিমান ধুনীয়া লাগিছে পেণ্ডেলটো। এতিয়া যাওঁগৈ আৰু গধূলিকৈ আকৌ আহি আছোঁ দেই। ভাল লাগিছেনে বাৰু? সকলোৱে কমেণ্ট কৰিব। ইমান ধুনীয়াকৈ তৰি দিছে যিহেতু দেখাই দিছোঁ আৰু বেছি ভাল লাগিছে হয়নে নহয় বাৰু? সকলোকে বাই বাই। এতিয়া মই গধূলিকৈ সকলোকে লগ কৰি আছোঁ। ভণ্টি এজনী এইফালে চাওকচোন কি কৰিলে। এনেকুৱা এডাল মালা পিন্ধাই দিলে মোক। চাওকচোন বাৰু মালাডাল আপোনালোকে দেখি কেনেকুৱা একদম হাঁহি হাঁহি পাগল হৈ যাব মানে। এনেকুৱাতো মালা পিন্ধাই নে বাৰু? দেখিছেনে এনেকুৱা মালা পিন্ধাইছে আৰু চাওকচোন। গোপিনী সকল নচোৱা অকণমান নচোৱা অকণমান। অঁ নেৰিবা নেৰিবা নেৰিবা। অঁ বিয়াখন আৰু ইয়াতে সাঁচি থৈছোঁ আৰু দেই। চবকে দেখুৱাই দিছোঁ চব। চাওকচোন এনেকুৱা ধুনীয়া কৰি দিলে চাওকচোন বাৰু। সকলোকে উঠাই দিছোঁ। এইফালে ৰিচিপশ্যনত চাওকচোন এইজনী এজনী মুখখন ঢাকি দিছে। এইফালে আমাৰ ৰাইজবিলাকে গুলপীয়া গুলপীয়া হৈ ইয়াত ব্যস্ত হৈ আছে দেই। দি আছে দি আছে দি আছে দি আছে সকলো বিয়া খাবলৈ অহা মানুহ এইবিলাক সকলোৱে লাগি আছে দেই।